জয় অনলাইন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ফাইনেলি আহি গ'ল অসম পুলিচৰ ৰিজাল্ট। এবি ইউবি আৰু SI কামাণ্ডো বেটেলিয়নৰ গোটেই ৰিজাল্ট আহি গ'ল। তোমালোকক মই দেখুৱাই আছোঁ এইটো ভিডিঅ'ত, স্কিপ নকৰাকৈ ভিডিঅ'টো ভালদৰে চাই যাব। গুগলত চাৰ্চ কৰিব অসম পুলিচ, তাৰপিছত এনেকুৱা পেজ আহিব। ইয়াত ফাইনেল ৰিজাল্ট, কানেকশ্যন অফ ৰিকুৱাৰমেণ্ট 306 পোষ্ট সাব ইন্সপেক্টৰ ইউবি। ইয়াত ক্লিক কৰাৰ লগে লগে এনেকুৱা আপোনাৰ আহিব। ইয়াত এপ্লিকেশ্যন নম্বৰ আৰু কেণ্ডিডেট নাম এণ্ড ডেট অফ বাৰ্থ মানে ছাবমিট মাৰিলে আপোনাৰ ৰিজাল্ট আহি যাব। এইটোৱে এনেকৈ মাৰিলে আপোনাৰ ৰিজাল্টটো পাই যাব। এইটোৱে আজিৰ ভিডিঅ'। সকলোৱে ৰিজাল্ট ভালে হৈছে, ভালকৈ চাব। আজি ইমানেই। জয় অনলাইন চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু DGP মহোদয় ছাৰে ক'ত আৰু ভেকেঞ্চি খালী আছে কৈছে সকলোৱে এই ভিডিঅ'টোতে আপোনালোক চাব পাৰিব। থেংক ইউ ছ' মাছ। এবি যিটো কমাণ্ডো বেটেলিয়নৰ কাৰণে আমাৰ ছাব ইন্সপেক্টৰ আছিলে, তাত পোষ্ট আছিলে 320টা, আমাৰ 5টা কমাণ্ডো বেটেলিয়নৰ কাৰণে। তাত 70,396 জনে দিছে পোষ্টটো, এপ্লাই কৰিছে। আৰু তাত আমি 278 জনহে চিলেক্ট কৰিব পাৰিলোঁ, কাৰণ এইটো খুব টাফ এটা ফিজিকেল টেষ্ট আছিলে। ইয়াত বহুতে হয়তো বেছি কষ্ট হ'বৰ কাৰণে পৰীক্ষাৰ্থীৰ সংখ্যাই কম, 70,000হে পৰীক্ষাৰ্থী, আৰু তাত চিলেক্ট হৈছে মাত্ৰ 278। 42টা পোষ্ট খালী থৈ গ'ল। SI ইউবিত DGP মহোদয় ছাৰে কি ক'লে এইটো শুনিলে ভিডিঅ'টোত। আৰু কামাণ্ডো বেটেলিয়নৰ পোষ্ট কেইটামান খালী গ'ল। এইটোৱে আজিৰ ভিডিঅ'। জয় অনলাইন চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব প্লিজ, আৰু বেল আইকন দবাবলৈ নাপাহৰিব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোক পাই থাকিব। থেংক ইউ। আজিৰ ভিডিঅ' ইমানেই সমাপ্ত। ধন্যবাদ।